Hello everyone, namaskar, good morning. মই জ্যোতি আৰু আপোনালোক সকলোকে জ্যোতিৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰো। আজি যেহেতু পুৱাৰ ভাগৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছো। মই যেহেতু পুৱাৰ ভাগত সদায় সোনকালে উঠো 5 বজাত উঠি যাওঁ সদায় আৰু উঠি মোৰ যিখিনি কৰণীয় কাম ধৰক খোজ কাঢ়িবলৈ যোৱা, এক্সাৰসাইজ কৰা আৰু ঘৰৰ যিবিলাক কাম থাকে সেইখিনি গোটেইখিনি সম্পূৰ্ণ কৰো ৰাতিপুৱাৰ ভাগতে। আৰু আজি ভাবিলো মই ৰাতিপুৱা কি জুচ ব্যৱহাৰ কৰিছো তাকে আপোনালোকক অকমান দেখাও। মই ৰাতিপুৱাৰ ভাগত যেতিয়া পাও মানে আমাৰ ইয়াত যেহেতু পাবলে নাই কুমুৰা পাবলে নাই অসমত যেহেতু প্ৰত্যেক ঘৰ মানুহৰতে চালত লাগি থাকে মানে গোহালি ঘৰতটো প্ৰায় থাকেই আমাৰ ঘৰতো বহুত আছে আমাৰ মাৰ ঘৰত আৰু এতিয়া মই ল'ব লৈছো অকমান কুমুৰাৰ জুচ এগিলাসে ল'ব লাগে কিন্তু মোৰ ভয় লাগে খাবৰ কাৰণে বহুত গোন্ধটো বেয়া পাওঁ এই কাৰণে অকমান লৈছো এইখিনি দেখা পাৰি ভয় নাখাব কাৰণ এইখিনি মই গৰম পানী দি লৈছো ইয়াত মানে হালকা গৰম পানী দি লৈছো নহলে কফ হৈ যাব পাৰে এই কাৰণে মই হালকাসা গৰম পানী দি লৈছো আৰু এইখিনি মতে ব্যৱহাৰ কৰিছো বহুত টেষ্টিও হয় এনে মই মানে হে কৰিছো এটো কি টেষ্টটো হয় অকন গোন্ধটো অকন বেয়া লাগে এতিয়া যেহেতু সময় 10:30 মান বাজিছে এতিয়া মই খাব লৈছো নাস্তা মোৰ বহুতেই প্ৰিয় খাদ্য বনাইছো মানে পিয়াজৰ পাতৰ লগত এগ বনাইছো পিয়াজৰ পাতৰ লগত এগ খাই মোৰ বহুতেই ভাল লাগে আৰু লগত ৰুটি এয়া মোৰ ফেভাৰিট খাদ্য হয় মই বহুতেই পছন্দ কৰো এই খাদ্য আৰু আপোনালোকেও চাগে ভাল পায় নহয় জানো অনিয়নৰ পাতৰ লগত এগ খাই মই বহুতেই ভাল পাওঁ এয়া মোৰ টেষ্টি নাস্তা এই সময় যেহেতু 11:30 বাজিছে মই নাস্তা খাই হৈ গ'ল আৰু শ্ৰেয়াটো ৰাতিপুৱাই খালে নাস্তা তাৰ পিছত এতিয়া তাইৰ বাবে মই অকমান আপেলৰ জুচ ৰেডি কৰিম আপেলৰ জুচ মানে তাই যেহেতু গাখীৰ খাবলৈ বেয়া পায় মানে হলিক্স দিলেতো বিলকুল নাখায় গতিকে মই আপেলৰ লগত তাইক গাখীৰ কেনেকৈ মিক্স কৰি দিওঁ তাকে অকমান আপোনালোকক দেখাইছো ৰব এইখিনি মই আপেল লৈছো অকমান আপেল ইয়াত এটা আপেল মানে কাটি থোৱা আছে এইখিনি মিক্সি দি থওঁ আৰু ইয়া মই গাখীৰ গৰম কৰি আছো গাখীৰখিনি তাত অলপমান দি লৈ তাৰ পিছত মই এইখিনি মানে মিক্সি জাৰত পিছাৰ পিছত তাৰ পিছত দেখাইছো এইখিনি মোৰ আপেল জুচ ৰেডি হৈ গৈছে মানে ইয়াত মই আপেলখিনি মিক্স কৰি পেলাই তাত লগত গাখীৰ দিছো আৰু অলপমান আধা চামুচ চেনি দি দিছো যেহেতু সৰু ল'ৰা ছোৱালী খাই বেয়া পায় মিঠা নহ'লে অকণমান আৰু ইয়া আপেলৰ জুচ এক গিলাচ মোৰ বাবে এক গিলাচ শ্ৰেয়াৰ বাবে ইয়া মানে ইয়াত এটা আপেলে দিছো বেছিকৈ দিয়া নাই আপেলখিনি মিক্সিত বেছি লৈ পেলাই লগত গাখীৰ গৰম গাখীৰ মিক্স কৰি দিছো এয়া হৈছে আপেলৰ জুচ এনেকৈ হোটেলতো বনাই দিয়ে ইয়াত মানে তেখেতলোকে দিয়ে আইচ দি দিয়ে আমি এতিয়া আইচ ব্যৱহাৰ নকৰো যিহেতু ঠাণ্ডা বতৰ আৰু যিহেতু আমাৰ ঘৰত ফ্ৰিজো নাই আৰু আইচো নাই সেইকাৰণে এতিয়া আমি আপেল জুচ খাবলৈ লৈছো এয়া এতিয়া চাওক আমাৰ শ্ৰেয়া প্ৰত্যেক ল'ৰা ছোৱালী চাগে মুখত নিকুটাই ন আমাৰ শ্ৰেয়াও এই একেটা অৱস্থা খাবলৈ মানে বেয়া পায় তথাপি মানে খাবলৈ বহিছে আৰু আপোনালোকেও এনেকৈ জুচ বনাই দিব পাৰে যিহেতু সৰু ল'ৰা ছোৱালীবিলাকে গাখীৰে খাই বেয়া পায় হলিক্সৰ লগত কিছুমানে ভাল পায় বাৰু আমাৰ শ্ৰেয়া নিচিনাবিলাকে বেয়া পায় গতিকে এনেকৈ দিব পাৰে হলিক্সৰ মানে গাখীৰৰ লগত আপেলৰ লগত গাখীৰ মিক্স কৰি পেলাই দিব পাৰে এতিয়া মই গাখীৰ আনি আহিলোঁ বাহিৰৰ পৰা আৰু এতিয়া মানে ভাত বনাই হৈ গ'ল বৰ্তমান তাৰপিছত এতিয়া মই কিচেনত দুপৰীয়া খাদ্য অকণমান ৰেডি কৰিবলৈ আহিছোঁ অকণমান চিকেন বনাব লৈছোঁ এয়া মোৰ চিকেন ৰেডি কৰিছোঁ বনাবৰ কাৰণে আৰু ইয়াৰ আমাৰ কিচেনত বহুতকৈ ৰ'দ পৰে যে সেইকাৰণে বহুত চপেট লাগিছে এয়া মোৰ চিকেন চাওক বনি আছে লাহে আৰু মই এতিয়া চিকেন বনাইছোঁ আমাৰ শ্ৰেয়া চাওক বাহিৰত গৈ নাচি আছে আইনা চাইছে এটা এইখিনি মোৰ চিকেন বনি আছে দুপৰীয়া খানাৰ কাৰণে এতিয়া মই ইয়াত নাৰিকল অকণমান এড কৰি দিম তেতিয়া বহুতেই ভাল লাগিব টেষ্টি লাগিব খাবৰ কাৰণে এইখিনি মোৰ চিকেন বনি গৈছে অলৰেডি ইয়াত মই কক'নাটো অকণমান এড কৰি দিছোঁ তেতিয়া সেইকাৰণে খাবলৈ অকণ ভাল হ'ব তেতিয়া মানে এড কৰি দিছোঁ এইখিনি এনেকৈ দুপৰীয়া খাদ্যটো বনাই লৈছোঁ এইজনী আমাৰ শ্ৰেয়া বাইদেউ হোমৱৰ্ক কৰিছে হোমৱৰ্ক মানে মেডামে কৰিব দিছে টাইপিং লিখিব দিছে সেইকাৰণে বহি লৈ কৰি আছে কালি ৰাতি মই গৰম পানী এইখিনি কৰিলো নহয় এইটো বাস্কেট এটাত ভৰালো নহয় তাৰপিছত সেইটো ভিতৰত অকণ চেম্পু অকণ ভৰালো নহয় তাৰপিছত
শ্ৰেয়াৰ কথাখিনি অকণমান জমনি কৰি দিছোঁ তাই ভাল পাইছে যিহেতু বিহু বুলি পূৰবী আৰু জেনিফাৰে অসমৰ পৰা আহি আছিলে নমিতাহঁতৰ ঘৰত গতিকে সিহঁতৰ দুজনীকে লৈ আহিছে আমাৰ ঘৰলৈ এয়া পূৰবী এটা ইউটিউব চেনেলো আছে তাই ধুনীয়াকৈ ইউটিউব বনাই থাকে আৰু এয়া আমাৰ জেনিফাৰ মুখখন থাকিছে চোৱা ডেনিছ দাদা আৰু বাৰ্বি আৰু আমাৰ নমিতা বিহু বুলিনো আৰু কোন আহিব এয়াই আমাৰ ওচৰ পাজৰ বুলি আৰু আমাৰ ঘৰত যিহেতু কৰোণাৰ কাৰণে কোনেওতো আহিবই নোৱাৰে ইমান দূৰৰ পৰা গতিকে সিহঁতি আহিছে এপাক এওঁলোকে এতিয়া যাবলৈ ওলাইছে বাই 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 ক'ত ঝল এখন লৈ লোৱা নেকি কোনে বাই বাই গুড নাইট ৰাতি সময় 10 বাজিলে গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোকে ভিডিঅ'টো শেষৰ বাবে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই এভৰিৱান যিহেতু মোৰ চেনেলটো নতুন গতিকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ফ্ৰেণ্ডৰ মাজত বাই বাই আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম